বাইদেউহঁতে শ্বপিং কৰি আছে ক'ৰ পৰা আহিছে ভেৰকুণ্ড বাইদেউ আহিছে ভেৰকুণ্ডৰ পৰা অফাৰৰ কাৰণে আহিছে না মই গেটৰ সন্মুখত আছোঁ ৰিচেপশ্যনত চিকিউৰিটি মেনেজাৰৰ লগত কথা পাতিব একজুটি ভিতৰত পাৰ্মিশ্যন দিব নে নাই অফাৰটো চলি আছে নতুন বছৰ ইয়াত কিমান তাৰিখলৈকে অফাৰ থাকিব এইটো মই ক'ব নোৱাৰিম এতিয়া কিন্তু যিখিনি মাল আছে ইয়াত সব মালতে মোটামুটি অফাৰ আছে ইয়াত আইৰণ মেচিন পাব এইটো হ'ল আইৰণ মেচিনৰ দেখা পাইছে মানে সব কেইটাৰ অফাৰ আছে আৰু 199 1349 টকা 800 টকা 799 1099 540 499 দেখা পাইছে মানে 500ৰ পৰা ষ্টাৰ্ট কৰি 1000 টকালৈকে আপোনাৰ আইৰণ মেচিনো আপোনালোকে পাব ইয়াত ভাল কালেকশ্যন এখন লৈ যাব পাৰে আৰু কিন্তু ইয়াত মানুহ কিন্তু এতিয়া সেকেন্ড ফ্লোৰত কিন্তু মানুহ বহুত আছে দেখা পাইছে এইটো সাইডত আৰু সৰু বাচ্চা যদি খেলনা বস্তু লাগে ইয়াত কিন্তু খেলনা বস্তু পাব গাড়ীলৈকে একদম হেলিকপ্টাৰলৈকে আপোনালোকে পাই যাব এয়া হ'ল সৰু বাচ্চাৰ আইটেম ঘৰত যিটো ব্যৱহাৰ কৰে ল'ৰা ছোৱালীয়ে ইয়াত পাব মানে কি লাগে আপোনাৰ কেৰাম বোৰ্ডো আছে এয়া হ'ল কেৰাম বোৰ্ড আৰু এই ইয়াত সৰু বাচ্চা এটা গাড়ী লৈ খেলি আছে দেখা পাইছে অ' বাবু গাড়ী লৈছা নেকি ন হোৱাট ইজ ইউৰ নেম টেল মি কাম এই পোৱালিটো পুৰা গাড়ী খেলি আছে বাবু গাড়ীয়ে বাৰু আমি কি লৈ যাম আৰু লৈছোঁ কিবা এটা ময়ো লৈছোঁ এইটো দেখাই দিম বাৰু মই কি লৈছোঁ এয়া হ'ল মাষ্টৰ আইটেম ৰানিং আপোনালোকে পেণ্টছ মানে যিয়ে লাগে আৰু আপোনালোকে ইয়াত কি লাগে আপোনাৰ খালি ইয়াত নাপাব ছাগলী আৰু গৰুটোহে নাপাব ইয়াৰ বাহিৰত যিখিনি সামগ্ৰী লাগে চব পাব আৰু এনেকুৱা নাই যে বিশাল মাৰ্কেটত নাই চব আছে খালি বাকী চাৰিঠেঙীয়া জন্তুবিলাক নাপাব বাকী একদম চব পাই যাব এতিয়া আমি যাম ছেকেণ্ড ফ্ল'ৰত আহিলোঁ এতিয়া যাম আমি থাৰ্ড ফ্ল'ৰৰ পৰাতো মানুহ বহুত আহি আছে এতিয়া দেখা পাইছে গৈ আছোঁ ওপৰত এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ এইটো থাৰ্ড ফ্ল'ৰ আৰু থাৰ্ড ফ্ল'ৰৰ পৰা কি আছে মানুহটো শ্বপিং কৰি নামি আছে ইয়াত চব শেষে হ'ল নেকি আমাৰ কাৰণে ৰাখিছে নে নাই ৰাখিছে চাই মানুহ চানুহ কিনি পৰা শেষ কৰি দিলে আমাৰ ঠিক আছে আমাৰ কাৰণে আছে অলপ আছে এনেকুৱা নহয় যে নাই খালি বেগৰ কালেকশ্যন পাব থাৰ্ড ফ্ল'ৰত কালেকশ্যন বা মাথা নষ্ট কৰি দিব পূৰা অফাৰ চলি আছে ইমান ধুনীয়া ধুনীয়া পইণ্ট নাবি যাবি কিবা কিবি আৰু কি ল'ব কি বাইদেউহঁত কিবা অফাৰ চফাৰ চলি আছে নেকি কেনেকুৱা অফাৰ চলিছে আগে পিছে আহিছে না ফাৰ্ষ্ট আহিছে মানে অফাৰটো বেছি ডিফাৰেঞ্চ নহয় না অলপ ডিফাৰেঞ্চ বাইদেউ আজি ফাৰ্ষ্ট নহয় মানে আগতো আহিছিল আৰু বাম্পাৰ অফাৰ চলাৰ কাৰণে চাই বাইদেউ সদায় সদায় আহি থাকে কেনেকুৱা বা কি অফাৰ চলে যিয়ে হওক আৰু ভাল লাগিছে আৰু বটলবিলাকৰ ৰেট কেনেকুৱা বেছি নহয়তো 299 মানে 30 ৰুপিছত ইমান ধুনীয়া বটল এইবিলাক বটলৰ কালেকশ্যন কেনেকুৱা এইবিলাক বটল যদি লয় ন 30 ৰুপিছ অনলি 1 টকা কমে আছে 1 টকাততো আপোনালোকে চকলেট পাই যাব মানে বেলেগ অফাৰ দিছে 100 টকাৰ বটল লগাইছে 30 ৰুপিছত আৰু ইয়াত কি আছে বেবী কালেকশ্যন কি আছে ইয়াততো ৰেট কিমান এইটো হ'ল 79 ৰুপিছ মানে 1 টকা কম আছে 80 ৰুপিছ এইটো ইয়াত মানে 100 টকাৰ তলতে মানে 30 টকাৰ পৰা ষ্টাৰ্ট কৰি 100 টকাৰ ভিতৰত যদি আপোনালোকে বটল ল'ব বিচাৰে তেনেহ'লে ইয়াত ভেৰাইটিজ কোৱালিটি কিন্তু বটল ইয়াত পাব আপোনালোকে 1 পিচ 2 পিচ নহয় ইয়াত হাজাৰ পিচ ষ্টক আছে হাজাৰ আৰু যিয়ে হওক আৰু বাবু এবাৰ কি লয় বাবু কি ল'বা তুমি কি ল'ব আহিছা বাবু বটল ল'ব আহিছে এই বটলৰ দাম একদম কম দিছে 30 টকাৰ পৰা 100 টকালৈকে কি বটল ল'বা বাৰু কিমান কম দামী মাল ইমান অফাৰ দিছে অফাৰ বেছি হৈ আছে অফাৰৰ কাৰণে ভাল লাগিছে না বেয়া লাগিছে ভাল লাগিছে না 30 এইবিলাক চব 30 ৰুপিছ ইমান ধুনীয়া ধুনীয়া কালেকশ্যন না এইবিলাক বটল 100 টকা লয় মাৰ্কেটত গম পাইছে 30 ৰুপিছ বহুত ধুনীয়া কালেকশ্যন এইবিলাক কি কয় ষ্টিল বাচন ধোৱা ষ্টিল আৰু ষ্টিলৰ ৰেটটো বা কেনে ৰেট বাৰু যিয়ে হওক অফাৰটো চলি আছে চব মালত যদি অফাৰ থাকে বাৰু এইটোতো অফাৰ আছে কিমানে যিটো ৰেটটো মই বিচাৰি পোৱা নাই কিমান লগাইছে নাই বাৰু ৰেট মই বিচাৰি পোৱা নাই এতিয়া মই দিব নোৱাৰিম এই হ'ল জগৰ কালেকশ্যন জগ আৰু বাল্টি ল'ব যদি বিচাৰে তেনেহ'লে এইটো পাব এইটো পুৰা ষ্টক একদম হাজাৰ পিচ ষ্টক আছে কিমান চাব বা মাথা নষ্ট কৰি দিব
আৰু ইয়াত আছে খোৱা বস্তু বিস্কুট টিস্কুট যিবিলাক বেকাৰী আইটেম আছে আৰু 1 কেজি 5 কেজি 10 কেজিলৈকে পাই যাব আৰু কেজি হিচাপত এই পেকেট চেকেট আৰু কি ল'ব না কেজি হিচাপত আহি লৈ যাব পুৰা খোৱা বস্তুৰ আইটেম ইয়াত বহুত আছে যিমান পাৰে গাড়ী আহি লৈ যাব পুৰা টেনশ্যন নাই মানে 1 পিচ 2 পিচ নহয় যে শেষ হ'বই এনেকুৱা নহয় পুৰা ষ্টক আছে মাল ঠিক আছে ষ্টক মাল কেতিয়াও শেষ নহয় নমায়ে আছে দেখা পাইছে না কি মাল পাপি বাপ খোৱা বস্তুত এনেকুৱা কাৰ্টন আহিলে কেনেকুৱা পুৰা আনবক্সিং কৰি আছে লগাই আছে নমাই আছে চাইছে না ষ্টাফবিলাকৰ কামে এনেকুৱা মানে যিমানো লগ বাৰু শেষ কৰিব নোৱাৰে আৰু ইয়াত কি আছে কাপৰ কালেকশ্যন চাহ খোৱা কাপ যদি লাগে সেয়া লৈ যাব পাৰে ৰেটটো বহুত কম আছে 198ত আপোনালোকে 6 পিচ পাব ধুনীয়া কোৱালিটি দেখা পাইছে বাম্পাৰ কালেকশ্যন আছে আহিব খুদালগুৰিত একবাৰ বিশাল মাৰ্কেটত আহি সোমাই যাব যদি আহে আৰু ইয়াত কি আছে ভাত খোৱাৰ কাৰণে যদি আপোনালোকৰ কিবা লাগে এইটো টুল ল'ব পাৰে হা বহি ঠাই একদম ভাত চাত কিবা কিবি চুলি দাড়ি চব কটাব পাৰিব ইয়াত এইটো লৈ এভেইলেবল কালেকশ্যন আছে ইয়াত একদম এভেইলেবল কালেকশ্যন বেছিহে কমা নাই খালি এটা বস্তুহে কমিছে স্পুটিঙৰ কালেকশ্যনটো কমিছে মই আগতে ৰাইছিলোঁ ইয়াতকৈ অলপ কমিছে আৰু বাকী কালেকশ্যন বাৰু এভেইলেবলে আছে এয়া হ'ল খোৱা বস্তু ইয়াত কি খাব বাৰু একদম চিপছৰ পৰা লৈ কুৰকুৰি চুৰকুৰি যি পাৰে আৰু চব লগে পুৰা বেগে লৈ গৈ আছে কালেকশ্যন শেষে হোৱা নাই এইবিলাক কি অইল নেকি কিহৰ অইল আমলা অইল নেকি কেনেকুৱা বাইদেউ অফাৰ চফাৰ আছে নেকি কিবা আছে না চব খোৱা বস্তুটো অফাৰ আছে আছে না মেগীটো কিমান টকা ৰেট আছিল এতিয়া আমাৰ দেখোন 70 টকা না এইটো কিমান লগাব তিনিটা 100 টকা ল'ব এক পিছৰ ৰেট আছে 70 টকা 3 পিচ যদি লয় আপোনালোকে তিনিটা পেকেটত পাব 100 টকা মানে বহুত অফাৰ এইটো মানে কনভাৰ্ট কৰিব নোৱাৰে আমি এইটো কেলকুলেটৰ লাগিব ঠিক আছে মই মাষ্টৰ নহয় এবাৰ যি হওক অফাৰ আছে আৰু অটোমেটিক খোৱা বস্তু নহয় চব বস্তুৰ অফাৰ আছে আৰু ব্ৰাছ কলগেটৰ অফাৰ আছে না কি বাইদেউ ব্ৰাছ কি লৈছে নেকি লৈ আছে অফাৰ আছে না অফাৰ আছে না চাই আছো জাস্ট খোৱা বস্তু যদি অফাৰ থাকে এইটো অফাৰ থাকিব আৰু বাৰু যিয়ে লওক বাৰু আপোনালোকে যদি আহে ন মাথা নষ্ট হৈ যাব পইচা মানে আৰু লৈ যাব নোৱাৰে ৰিটাৰ্ণ যিখিনি আনিব পুৰা শেষ হৈ যাব বহুত অফাৰ আছে নতুন বছৰত বাম্পাৰ অফাৰ দিছে কিন্তু আহিব একবাৰ আহিব ভাই আহিব আপোনালোকে আৰু ইয়াত আহিছে ডেটল চাবোনৰ পৰা একদম ইয়াত গা ধোৱা চেম্পু টেম্পু চেন পেন যি আছে এইটো ষ্টকত আছে আৰু অইলৰ পৰা লৈ আপোনালোকে বডি স্প্ৰেলৈকে ইয়াত পাব আৰু আপোনালোকে আৰু এই কি হয় ৰ'জ চাবোন যদি আমি এতিয়া লৈ যাম আৰু কি বাবু দিয়াচোন গাড়ীখন হৈ যাওঁ আমি হা কিয় নাম হোৱাট ইজ নাম ইমান কেইটা গাড়ী লৈছা বাবু ইমান কেইটা আমাক এটা দিয়া বেছি নালাগে এটা এখন ল'ম এই ৰঙাটো ল'ম দিব না এইটো বাবুৱে মোক গাড়ী এখন দিব এই ৰঙাটো লাগে ৰঙাটো ধুনীয়া কালেকশ্যন লৈছে বাবুয়ে পুৰা অফাৰ চলি আছে না কিছুমান আছে অফাৰ সব আইটেমত নাই নাই না বেছিকৈ মানে আছে মানে আপোনালোকে যদি কালেকশ্যনবিলাক চাই আপোনালোকে 100ৰ ভিতৰত 75% মালৰ অফাৰ পাব 30% মালৰ অফাৰ নাই হয় না বাইদেউ হয় মানে 30%ৰ অফাৰ নাই আৰু 70%ৰহে অফাৰ আছে বটল নাই দিন মানে এতিয়া আমাৰ দেখুৱা হৈ গ'ল এতিয়া আমি যাম তলত আৰু আজিলৈকে এইখিনিয়ে আপোনালোকে নেক্সট এটা ভিডিঅ' আপোনালোকক দেখাই দিম আৰু আমি এতিয়া গুচি যাম তলত আৰু হেক আৰু ওপৰত এটা ষ্টেপ আছিল আৰু আমিতো নেক্সট টাইমত বনাই দিম বাৰু হা আজিলৈকে এইখিনিয়ে আপোনালোকে আহিব আৰু চেনেলটো যদি নতুন হৈ থাকে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব